নমস্কাৰ বন্ধুসকল মই মিন্ময় শইকীয়া আৰু মোৰ মিন্ময় শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি 20 জুন ৰাভা দিৱস। ৰাভা দিৱস উপলক্ষে সমূহ অসমবাসীলৈ মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। আজি ৰাভা দিৱসৰ উপলক্ষে মোৰ দাদা কৌশিক শইকীয়াই এটা কবিতা পাঠ কৰিছে আৰু সেই কবিতাটো মই আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে কবিতাটো শুনিব আৰু কেনে পালে মোক কমেণ্টত জনাব আৰু লগতে কবিতাটো শ্বেয়াৰ কৰি দিব আৰু ধুনীয়াকৈ আপোনালোকে এতিয়া কবিতাটো শুনক আৰু ইয়াতে কৈ থৈছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নোযোৱাকৈ নাযাব, ছাবস্ক্ৰাইবটো কৰি থৈ যাব, তেতিয়া আপোনালোকে মোৰ সৰ্বপ্ৰথমে মোৰ ভিডিঅ'বিলাক আপোনালোকে পাব। ঠিক আছে, এতিয়া আপোনালোকে কবিতাটো শুনক। মই আৰু মোৰ ছাঁ। বাটটো বৰ দীঘল ৰাভাদেউ। সেই কেঁকুৰিটোত এতিয়া আৰু আপুনি নাপায় কৃষ্ণচূড়াৰ হাঁহি, নাপায় আপুনি কেঁচা মাটিৰ গোন্ধ। তাত এটা অট্টালিকা হ'ল, কলা ধনৰ শোৱাপাতিত মগ্ন এতিয়া জাকৰোৱা ভোকাটোৰ। আগবাঢ়ো ব'লক ৰাভাদেউ, সাৱধানে খোজ দিব। পথটোত হাৰ মনা শ্ৰমিকৰ তেজৰ আল কতৰা আছে, তাতে আকৌ ঠিকাদাৰৰ মুনাফা আদায়ৰ ভেজাল ৰচিদ। সেই পথটোৰ দাঁতিৰ আমগছ জোপাও নাই আৰু উজায়ে যোৱা নৈখনেও বাম হ'ল। তাত শুনিবলৈ নাপায় আপুনি পানী নিয়া গাভৰুৰ ৰগৰ উঠা খিলখিলনি, নাপায় তাত কেঁচা আমৰ সোৱাদ লোৱা নিষ্পাপ ল'ৰালি। গাঁৱৰ নামঘৰটো কি কম, মূৰটো দুপিয়ালে ভালেই কৰিলে। ৰাভাদেউ, এতিয়াও নামঘৰৰ মজিয়াত উচ্চ নিচ জাতিৰ বৰ কীৰ্তন হয়। সেই নৈ পাৰৰ গাভৰুৰ বক্ষকুলত জাপ দিয়ে মাকৰ গৰ্ভ বদনাম কৰা ভোকাটোৰ শিয়ালে। যান্ত্ৰিকতা আৰু প্ৰতিযোগিতাৰ কবলত পকাম শৰীৰল আৰু ল'ৰালি যন্ত্ৰ হ'ল। নাই সেই সমাজ কিম্বা একতাৰ জৰি। ৰাভাদেউ, আছে যদি কেৱল ভাই ভাইৰ সংঘাত, দেশত দুহিৰ উৎপাত আৰু কৈশোৰী নিচাত মাতাল। নাৰীৰ দেহ গোন্ধাই এজাক বিকৃত মতা। দিনত গামোচা লৈ ৰাতিৰ মায়াবী গিলাচত নিজক বিক্ৰী কৰা এচাম মুখা পিন্ধা। ৰাজনীতিৰ মেৰ পাকত অবলাজনৰ নতশিৰ। নতুনত্ব আৰু উন্নয়নৰ নামত আজিৰ জনগণে ক্ষমতা আৰু টকাৰ বাবদ নিজকে বিক্ৰী কৰিছে ৰাভাদেউ। বিক্ৰী কৰিছে মানৱীয়তা, বিকলাংগ হৈ পৰিছে বিবেক আৰু শিক্ষা। অশ্লীলতা আৰু প্ৰলোভনৰ এইখন সমাজ ৰাভাদেউ। ৰাভাদেউ, খন্তেক জিৰাইছো। নাই এতিয়া আপোনাৰ গীতৰ হেজাৰ শ্ৰোতা। আপোনাৰ বাণীৰে যেনে তেনে দিনটো পাৰ কৰা। নাই আৰু এতিয়া জ্যোতিৰ জেউতি ৰাভা। আছে যদি ক্লান্ত আত্মাৰ কৰুণ বিননি, পৰি ৰৈছে বিনাখনি এলান্ধুৰ মাজত। অনুতপ্তজনে জিৰাইছে সেই সুখহৰ খনগনি। আগবাঢ়ক ৰাভাদেউ। মন কৰকচোন কৰবাত মাইকৰ শব্দ, উদণ্ড শব্দৰ উত্তাল ধ্বনিৰে যেন প্ৰমোদিত দৰ্শক। সেয়া আপোনাৰ সোঁৱৰণত প্ৰতিযোগিতা কিম্বা গীতৰ শৰাই। ক'ত গ'ল ৰাভাদেউ? পক্ষীৰ কলতান আৰু জিলিৰ ঘুমতি। ৰাতিপুৱা মেথনি মাৰি ৰাভা গাভৰু জাকো জাক পাতি নৈলে বুলি গৈছে। মুখত সিহঁতৰ গীত।
আজি আপোনাৰ দিন। আজি আপোনাক বাৰুকৈয়ে প্ৰয়োজন শিশুৰ পৰা মেঠালৈ। চুই গ'ল মোক এজাক কচিন বতাহে আপোনাৰ সুবাস দি। মুক্তিমান হওক হে মহান। যাওঁগৈ, বাটটো বৰ দীঘল। আপোনাৰ ভাষাৰেই কওঁ সঁচাকৈয়ে, কিবা যেন নাই আজি নাই, আছে হুমুনিয়া। কিবা যেন নাই আজি নাই, আছে